নমস্কাৰ। আজি ফ্লুট টিউটৰিয়েলৰ ওপৰত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত দেখুওৱা হৈছিল যে সাৰেগামাটো কেনেকেনো বাঁহীত উলিয়ায়। আজি আৰোহণ অৱৰোহণৰ ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। যিসকল নতুন মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, যাতে আগলৈ নতুন নতুন ভিডিঅ' দি গৈ থাকিবলৈ উৎসাহ পাওঁ। আহকচোন ভিডিঅ'টো আৰোহণ কৰোঁ। এতিয়া আৰোহণ অৱৰোহণ। আৰোহণ বুলি কওঁতে প্ৰথমৰ পৰা অন্তিমলৈ, আৰু অৱৰোহণত অন্তিমৰ পৰা প্ৰথমলৈ। ই মেজৰ স্কেলৰ বাঁহী। প্ৰথমতে সা। সাটোতো আপোনালোকে জানেই, এনেকৈ ধৰিব, এইটো সা হৈ যাব আৰু এনেকৈ সা। এইটো হৈছে আৰোহণ। মানে মই কি টিউটৰিয়েল দিছোঁ, মানে সা পা সা, আকৌ এইটো এতিয়া এইটো হৈছে আৰোহণ। অৱৰোহণত হৈছে শেষৰ অন্তিমৰ পৰা প্ৰথমলৈ। টিউটৰিয়েলটো একে থাকিব। মানে মই ৰখি ৰখি গৈছোঁ যে আপোনালোকে যাতে প্ৰেক্টিছ কৰিব পাৰে, আৰু ডাইৰেক্ট সুৰটো দীঘলীয়াকৈও দিব পাৰে। যিমান দীঘলীয়াকৈ দিব পাৰে মানে আপোনালোকৰে আৰু ভাল হ'ব। মানে মই এৰি দিয়া নাই। এৰি দিয়া নাই মানে কি, আপোনালোকে ৰখি ৰখিও কৰিব পাৰে আৰু ডাইৰেক্ট নৰখাকৈও দিব পাৰে। আপোনালোকৰ যেনেকৈ ভাল হয় আৰু। এতিয়া ছিংগলকৈ মই কৰিম আৰোহণ। এইটো প্ৰথম ষ্টেপ আৰোহণ অৱৰোহণ। এতিয়া দ্বিতীয় ষ্টেপটো আহিব আৰোহণ, মানে প্ৰথমৰ পৰা অন্তিমলৈ। আৰোহণ সা ৰে গা মা পা ধা নি সা। এইটো আৰোহণ, মানে প্ৰথমৰ পৰা অন্তিমলৈ। এতিয়া অৱৰোহণত শেষৰ পৰা আহিব সা। নি ধা পা মা গা ৰে সা। এইটোৱে আকৌ সাৰেগামাটো আৰোহণ। এইটো চৰি আকৌ এবাৰ দিওঁ, মানে মোৰ টিউনটো ভালকৈ ওলোৱা নাই মানে।
এতিয়া অৱৰোহণ এইটো আৰোহণ আৰোহণৰ মানে একাদিক্ৰমে প্ৰথমৰ পৰা অন্তিম এতিয়া অৱৰোহণৰ এইটো চাহটো একে থাকিব নি ঠা টা মা গা ৰে সা ভিডিঅ'টো শেষলৈ চাব যাতে আপোনালোকে বুজি পাব স্ক্ৰিপ্ট নকৰিব ইয়াৰ অন্য ভিডিঅ'ত আকৌ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ ভিডিঅ'টো ইমানে জয় আই অসম